এইখিনি আমাৰ হৈ গ'ল ৰেডি। খুব ধুনীয়া লাগিছে। এতিয়া অলপ এন্ধাৰ কাৰণে কালাৰটো অলপ হেৰি দেখিছে, কিন্তু খুব ধুনীয়া হৈছে। আৰু এইকেইজনী মাছ লৈ লৈছোঁ এতিয়া। এইজনী অলপ ডাঙৰ হয় আৰু এইকেইজনী সৰু সৰু। 4জনী আছে। এইকেইজনী এতিয়া বাছি লওঁ। এইকেইটা লৈছোঁ তিয়ঁহ এতিয়া কোমলীয়া তিয়ঁহ, আৰু এইটো আধা কাটি থোৱা, আধা আছিলে এইখিনি অথনি চালাড খালোঁ। আৰু ডাঙৰ আলু এটা লৈ লৈছোঁ, আৰু মিডিয়াম চাইজৰ দুটা পিঁয়াজ লৈ লৈছোঁ। এইকেইটা এতিয়া মই ভালদৰে কাটি ল'ম। এইখিনি কাটি ল'লোঁ, আৰু ডাঙৰ আলুটো এনেকৈ ডাঙৰ ডাঙৰকৈ এনেকৈ টুকুৰাবোৰ কৰি লৈছোঁ। আৰু এইখিনি পিঁয়াজখিনি কাটি থৈছোঁ, আলু টুকুৰাবোৰ ডাঙৰ ডাঙৰ কৰি দিছোঁ। এইখিনি কম জুইত বনাইছোঁ, গাপত হৈছেগৈ। এইখিনি মাছখিনি মচমচীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এনেকৈ ফ্ৰাই কৰি ল'লে শাকত দিলে খাবলৈ ভাল, যিহেতু তিয়ঁহ শাকত মাছ দিলেহে খাই বেছি ভাল লাগে। এতিয়া মই ইয়াত সিজাই থোৱা মাছকেইজনী দি দিছোঁ। 3টাৰ কাৰণে 3জনীহে দিছোঁ, বাকীখিনি আমি শুকানকৈ ফ্ৰাই এনেকৈয়ে খাম। ইয়াত মই মছলা অলপ দি দিম, এনেকৈয়ে মছলা অলপ দি দিছোঁ। মিট মছলা দিছোঁ মই ইয়াত অকল এটাহে মছলা দিছোঁ, মিট মছলা অলপ বেছিকৈ দি দিছোঁ। তাৰপিছত ইয়াত অকণমান পানী দিম, পানী দি আকৌ উতলাম। মই পানী দিম, এতিয়া পানী দি দিছোঁ, আৰু বহুত হৈ যাব পানী ইমানখিনি হ'ব। এতিয়া ধুনীয়াকৈ উতলিব দিম। তাৰপিছত আলু ইয়াত 3-4 টুকুৰামান ভাঙি দিম, তেতিয়া শাকখিনি ডাঠ হ'ব, খাবলৈ ভাল লাগিব। ভাঙি দিম মই আলুখিনি। এতিয়া মই ঢাকনি ঢাকি থওঁ। এতিয়া ঢাকনিখন এৰুৱাই চাওঁ, ইয়াত জলকীয়া দি দিছোঁ 5-6টামান, ঢাকি থৈ দিওঁ। উতলাই নাই, মই লগে লগে দি দিছোঁ এইকেইটা। এতিয়া উতলিব দিম। জুই ডাও ডাওকৈ জ্বলি আছে, ৰঙচুৱাকৈ। এইখিনি আমাৰ হৈ গ'ল ৰেডি। খুব ধুনীয়া লাগিছে। এতিয়া অলপ এন্ধাৰ কাৰণে কালাৰটো অলপ হেৰি দেখিছে, কিন্তু খুব ধুনীয়া হৈছে। আৰু এনেকৈ খাবলৈ খুব বেছি মজা লাগে তিয়ঁহৰ লগত মাছ দি বনালে। আলু মই ভাঙি দিলোঁ, আৰু 3 টুকুৰামান থৈছোঁ। ভাঙি দিলে ডাঠ হয়, তেতিয়া খাবলৈ ভাল লাগে। মানে খাই আছে এৰুৱাই এৰুৱাই। প্ৰায় ৰেডি কৰি থৈছোঁ। 6টা 4 9 10টা 11টা আছে। এইখিনি এতিয়া লৈ লৈছোঁ নাৰিকলৰ গুড়ি। এই নাৰিকল এইখিনি মই ৰুকি ল'লোঁ। প্ৰথমে মই ৰুকি লৈছোঁ। এতিয়া আকৌ মই এইখিনি মিক্সিত ভৰাই গুড়ি কৰি লৈছোঁ। ৰ'বা, নকৰিবা তুমি। এইখিনি চব কিমান ধুনীয়া মিহি হৈছে, মই ওচৰৰ পৰা দেখুৱাইছোঁ। এনেকুৱা হ'লে খাবলৈ ভাল লাগিব। আৰু ডাব নাৰিকলত এইখিনি পিঠাখিনি খুন্দি ল'লোঁ মই মিক্সিত, আৰু গোটেইখিনি খুন্দি শেষ হোৱাই নাই, ইমানখিনি খুন্দি ল'লোঁ। মই এইখিনি লৈ লৈছোঁ, বাকীখিনি মই পিছত বনাম। তেতিয়া বহুদিন থৈ দিলেও একো বেয়া নহয়। এইখিনি যেনেকৈ বজাৰত শুকান কৰি বেচে, তেতিয়া সেইখিনি বহুদিন থৈ দিলেও বেয়া নহয়। মই সেইকাৰণে অলপ, গোটেইখিনি যদি আজি বনোৱা নহয়, তেতিয়া থৈ দিলেও বেয়া নহ'ব। সেইকাৰণে মই অলপ ৰ'দত দি দিছিলোঁ। এতিয়া মই ইয়াত অলপ অলপকৈ মিক্স কৰি ল'ম এইখিনি পিঠাখিনি। নকৰিবাচোন তুমি। পিঠা আধা কেজিমান হ'ব, বেছিয়ে হ'ব চাগে। নকৰিবা। মই ইয়াত দুভাগ কৰি লৈছোঁ, যিহেতু গামলাটো বহুত ডাঙৰ হয়। এইফালে মই আধা থৈ দিছোঁ, এইখিনি মই বেলেগ কিবা এটা বনাম। এইখিনি আৰু মই এইখিনি গিলাচ পিঠা, কফি কাপ আছে, কফি কাপত মই বনাম বুলি ভাবিছোঁ। আৰু ইয়াৰ মই নাৰিকল গুড়ি ইয়াত লৈ লৈছোঁ। ইয়াত মই আৰু অলপ দিম। প্ৰথমতে মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ৰ'বা, তুমি নকৰিবাচোন তুমি জোখটো নাজানিবা নহয়। এইখিনি মই ভালদৰে প্ৰথমতে মিক্স কৰি ল'ম।
নাৰিকল গুড়াখিনি পিঠাখিনিৰ লগত মই ভালকৈ মিক্স কৰাৰ পিছতহে মই ইয়াত চেনি দিম। ৰ'বাচোন, তুমি নকৰিবা, বৰ বেছি দিলেও খাবলৈ বেয়া হ'ব আৰু নিদিবা। কুমলীয়া নাৰিকল হ'লে বেছি খাবলৈ ভাল হয়। যিটো বুঢ়া নাৰিকল, সেই বুঢ়া নাৰিকলটোতকৈও কুমলীয়া নাৰিকল হ'লে বেছি খাবলৈ ভাল হয়, সোৱাদ হয়, টেষ্টি হয় আৰু খাই বহুত বেছি ভাল লাগে। এই নাৰিকলটো বুঢ়া হৈছিলে, কুমলীয়া নহয়। পিঠাটো এইখিনি যে মই এতিয়া কফি কাপত বনাম তোমাৰ বাবে গিলাচ পিঠা। লাইটটো অফ হৈ গ'ল। এতিয়া মই ইয়াত চেনি আনি দিওঁ। ভালকৈ দিয়া। চেনি ইয়াত মিক্স কৰি লৈছোঁ। ৰ'বা, আৰু দিব লাগিব চেনি, পিঠা বহুত যে। ইয়াত কমেও কেইবাটাও ওলাব, 10টামান। এতিয়া চেনি অলপ বেছিকৈ দিলেহে খাবলৈ ভাল লাগিব। চেনি হৈ যাব। নিমখ নিদিওঁ মই, নিমখ দিলে খাবলৈ বেয়া লাগে। নিমখ আৰু ৰ'বা, পানীটো মই মিক্স কৰিম। নিমখ আৰু চেনি দুয়োটা দিলে খাবলৈ বেয়া লাগে। খুব ধুনীয়া হৈছে, ঝৰঝৰীয়া। ইয়াতে মই পানী দি অকণমানকৈ লেপথেপিয়াকৈ পিঠাখিনি সানি নলওঁ। সেইখিনি মই আগতে সানি লৈছোঁ। বেলেগ এটা পাত্ৰ মই লৈ নাই লোৱা, গামলাটো ডাঙৰ হয় সেইকাৰণে একেটাতে লৈ লৈছোঁ। ধুবৰ কাৰণে অলপ সুস্তি হৈছোঁ আচলতে। কিছুমানে ইয়াত তেল দি দিয়ে, মই তেল দি নিদিওঁ। পানী অকণমানকৈ দি এইখিনি সানি লৈছোঁ। পানী দিয়াটো অকণমান এনেকৈ মই পানী দিছোঁ, বৰ বেছি নিদিওঁ। এনেকৈ ছটিয়াই এনেকৈ জৰজৰীয়া, আচলতে বস্তুটো জৰজৰীয়া কৰি সানিব লাগে, তেতিয়াহে খাবলৈ ভাল লাগে আৰু ভাত। ইয়াত মই অলপ বেকিং পাউডাৰ দি দিম বস্তুটো ফুলিবৰ কাৰণে। এইখিনি বেকিং পাউডাৰ আমাৰ সোণমণিয়ে দি দিছে। এইখিনি এতিয়া ভালদৰে মিলাই লৈছোঁ মই। এইখিনি আমাৰ কফি কাপ আনি থোৱা আছিলে সৰু সৰু, এতিয়া সোণমণিয়ে উলিয়াই আছে। ইয়াৰ পৰা ইয়াত সৰুকৈ যিটো কুকাৰত খাৱা যায়, তাত সেইফালে তাত লগাই দিবলৈ দেখুৱাম বাৰু কেনেকৈ লগাওঁ। ইয়াত এটা বিন্ধা ফুটাই ল'ব লাগিব। এতিয়া এইটোৰ জোখৰ এটা বিন্ধা কৰি ল'ব লাগিব। এতিয়া বিন্ধাটো এনেকৈ সুমিয়াই দিছোঁ ইয়াত। এইটো চব এইটো মই উলিয়াই নলওঁ আৰু ইয়াত সোণমণিয়ে তেল লগাই থৈছে। এতিয়া মই ইয়াৰ মিশ্ৰণখিনি অলপ অলপকৈ ভৰাই দিম। লেতেৰা হৈ গ'ল, জুইকুৰা অলপ ফু মাৰিছিলোঁ বুলি ক'ব লাগিব, ফুৱাইছিলোঁ। এইটো এটা পিঠাটো হৈ আছে, চব ফুলি আহিলে। এইটো এতিয়া চক পিঠা, অকল এটাকৈ মই দেখুৱাইছোঁ। খুব ধুনীয়া হৈছে পিঠাটো খাবলৈও। এইফালে বনাই আছোঁ, সোণমণিয়ে খাই আছে। এনেকুৱা হৈছে পিঠাটো, চবফালে দেখুৱাই দিছোঁ। খুব ধুনীয়া হৈছে। সেইটো চবফালে দেখুৱাই দিছোঁ, খুব ধুনীয়া হৈছে আৰু খাবলৈ ময়ো খালোঁ, কিন্তু খুব বেছিয়ে ভাল লাগিলে খাবলৈ। এনেকৈ বনাই চাব পাৰে, বহুতেতো বনায়ে, নবনোৱাসকলে এনেকৈ বনাই চাব পাৰে।